নমস্কাৰ বন্ধুসকল, মই কিটিছে আকৌ এবাৰ আপোনালোকৰ কাষ চাপিলোহি। আশা কৰিছোঁ আপোনালোক সকলো ঘৰত ভালেই আছে। আজি মই আপোনালোকৰ বাবে আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'সমূহ চাই ভাল পাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ব'লকচোন তেনেহ'লে আজি আমাৰ নতুন ভিডিঅ'টি আৰম্ভ কৰোঁগৈ। হেৰি, কি কৰিছেনো? ভাত খাব হ'ল নহয়? আৰু সেই বাৰী চুকৰ কলপুলিটো আপুনি কাটিলে? পাদিলো? মই আকৌ কেতিয়া পাদিলো? নহয় অ', কলপুলিটো বোলো আপুনি কাটিছে। হাগিলো? মই আকৌ কেতিয়া হাগিলো? এই কি কৈছ কি কৈছ? মই ক'ত বাৰী চুকত হাগিছো? মিছামিছি বদনাম দিবলৈ আহিছ যে তই নিজে হাগিছ চাগে। মইতো লেট্ৰিনতহে হগা মানুহ, মইতো বাৰী চুকত হগা মানুহ নহয়। কিনো মানুহ এটালৈ আহিলো আৰু। আগতে এনেকুৱা ধুম কলা বুলি জনা হ'লে মই কেতিয়াও নাহো নহয়। এই কি কৈছ কি কৈছ? মই কিবা এটা ক'লে তই ভুৰ ভুৰাই থাকিবি মুখৰ ভিতৰতে কিবা ভুৰ ভুৰাই থাকিবি। মই হাগিলেহে হাগিছো বুলি ক'ম, নাই হগা মই কেনেকে ক'ম হাগিছো বুলি? যা, নেখাওঁ মই ভাত চাত একো নেখাওঁ, যা মই যাওঁগৈ, যা মই পথাৰলৈ ওলাই যাওঁ। হৰি মহাশয় বহিছে। মোৰ ছাগলী দুটা হেৰাইছিল, আপুনি কেনেবাকৈ দেখিছিলে নেকি? মোৰ মাটি সেই গছজোপা যে দেখিছে তালৈকে আছে। হৰি মহাশয় আপুনি বৰ উপকাৰ কৰিলে দেই। সেইফালে যদি গৈছে ময়ো বিচাৰি যাওঁ বাৰু দিয়ক। এইটো কলা হবলা। যা, মোৰ মাটি চাই কি কৰিবি? মোৰ মাটিখিনি ওচৰত গৈ চালেহে হয় নেকি? হেৰি মহাশয় আপুনি মোক বৰ উপকাৰ কৰিলে দেই। আপুনি কোৱা মতেই মই ছাগলীকেইটা পালোগৈ। এতিয়া আপোনাক মই এটা ছাগলী উপহাৰ হিচাপে দিব বিচাৰিছো। ইয়াৰে এটা ৰাখক। কি এয়া চাওক, মইতো ছাগলী মৰা নাই, মইতো ঘৰত কাজিয়া লাগিহে ইয়াত আহি বহি আছোহি। মই হলে ঠেং নাই ভঙা দেই। নহয়, সেইখন নকৰিব আৰু, ছাগলীটো ৰাখক। ছাগলীটো ভৰক, মই নভৰো। মই ছাগলী নাই মৰা, মই কেলৈ ভৰিম? কি কথা কয় আপুনি? আপুনি কি কথা কয় হে? ছাগলীটো ৰাখক বুলিহে কৈছো। আকৌ ছাগলী ভৰক। হৰি, চিনাকি অচিনাকি নাচাম আকৌ, বাই পাম আকৌ। ময়ো কম নহয় দেই, ময়ো আগতে কাজিয়া কৰা মানুহ। আকৌ ছাগলী মৰা মানুহ? এই কলাটোৰ লগত নহব আৰু। গাঁওবুঢ়া দেউতাৰ ওচৰলৈ গৈ সমস্যা সমাধান কৰিব লাগিব। ব'লক গাঁওবুঢ়া দেউতাৰ ওচৰলৈ যাওঁ। ব'লক যাওঁ। হেৰি, হ'ব আৰু কাজিয়া সামৰক। আজি 3 দিন ধৰিচোন আপুনি ভাতেই খোৱা নাই। হ'ব, ভিতৰলৈ আহক, ব'লক ভাতকেইটা খাই ল'ব। মই গাঁওবুঢ়া হয়, তই জান নাই? মাতি দে তোৰ ঘৰৰ মানুহ, মই ইয়াৰ পৰা নাযাওঁ। তোৰ ঘৰৰ মানুহ আহি ক'লেও মই ভাত নাখাওঁ। ইছ ৰাম, কিমাননো আৰু লাগি নাথাকে। পিতায়ে গাঁওবুঢ়া দেখি বিয়া দিবলৈ উৎপাত লাগিলে, এতিয়াহে গম পাইছো। খা এতিয়া ভদেশ্বৰী সুখৰ ভাত এই কলাটোৰ লগত। নাখাওঁ কৈছো, নাখাওঁ। মোৰ এটাই কথা, গাঁওবুঢ়া দুটা বহিছে। এই দুটা ভদেশ্বৰী ঘৰৰ ফালৰে মানুহ হ'ব চাগে দেই, ছাগলী তাগলী লৈ আহিছে। আজি বৰ মুডটো ঠিক নহয় চাগে দেই। তহঁত কিয় আহিছ কচোন? গাঁওবুঢ়া দুটা, মই ছাগলী নমৰাকেই এইজনে মোক ছাগলীৰ ঠেং ভাঙিছো বুলি মিছা অপমান দিছে। আপুনি বিচাৰটো কৰি দিব লাগে। নহয়, মই এখেতক ছাগলীটো উপহাৰ হিচাপেহে দিব বিচাৰিছো। চাহ, তহঁতে 2টা ছাগলী নালাগে 10টা ছাগলী আনি দিলেও মই ভাত নাখাওঁ। আৰু তহঁতি 2টা নালাগে গোটেই পৰিয়ালৰ মানুহ আহিলেও মই ভাত নাখাওঁ। কি কৈছে এতিয়া বুজিও নাই পোৱা নহয়। কি বা কৈছে শুনিও নাই পোৱা নহয়। এতিয়া বুজিলি নে কথাটো? সেইটোৱেই বিচাৰিছো আমি। এতিয়া বুজি পালে নহয়? এতিয়া শুনিলে নহয়? ঠেং মই নাই ভঙা বুলি ক'লে নহয়? মই ভাত নাখাওঁ বুলি কৈছো, নাখাওঁৱেই। হেৰি, কি হৈছেনো? ইমান হুলস্থুল হৈছে যে? তোৰ পৰিয়ালৰ মানুহ মোক ভাত খুৱাবলৈ ছাগলী লৈ আহিছে। 2টা নালাগে
10টা ছাগলী আনিলেও মই ভাত নাখাওঁ। মই ভিতৰৰ পৰা চব শুনি আছো নহয়। ইহঁতি আপোনাক ভাত খুৱাবলৈ ছাগলী অনা নাই, ইহঁতি নিজৰ সমস্যাৰ সমাধান বিচাৰিহে আপোনাৰ ওচৰলৈ আহিছে। এতিয়া তোৰ ঘৰৰ মানুহ আহিল নহয়, এতিয়া তোৰ তাও বাঢ়ি গ'ল। নাখাওঁ কৈছো, নাখাওঁ, মই ভাত নাখাওঁ। ইছ ৰাম, অকল ভাতৰ কথাকে কৈ থাকিব এতিয়া। নহ'ব আৰু, এওঁ গ'ল আৰু। নাখাওঁ, যা লৈ যা ছাগলী তাগলী, মই ভাত নাখাওঁ, যা তহঁতি চব যা ইয়াৰ পৰা। ইয়াৰ পৰা যোৱাই ভাল হ'ব, ৰূপটো বৰ ভাল নাই দেখা। বিচাৰ কৰিবলৈ আহি কিবাখনেই হ'ল আৰু, পলোৱাই ভাল হ'ব ইয়াৰ পৰা।